হাই বন্ধুসকল, আপোনালোকে নিশ্চয় ভালে আছে। তো আপোনালোকে থাম্বনেইলটো চাই নিশ্চয় গমেই পাইছে ভিডিঅ'টো কোনটো টপিকৰ ওপৰত হ'ব। আপোনালোকে ঠিকেই শুনিছে। আমাৰ ইয়াতে এই বছৰৰ দ্বিতীয়টো খেল ক'ত কেতিয়া আৰু কি পুৰস্কাৰ আছে, কেইটা পুৰস্কাৰ আছে, কি খেলৰ স্থান ক'ত, অল ইনফৰমেশ্যন এই ভিডিঅ'ত আপোনালোকে পাব। তো এই ভিডিঅ'টো সেইবাবে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। তো এই দ্বিতীয়টো খেল মানে খেল নহয় বানপানী মানে কমি যায় আছে আমাৰ ইয়াতে। তো খেল নহয়। তো মই টাইছত এটা পাইছোঁ। তো এই টাইছটো ক'ত খেলা আপোনালোকে জনাই দি আছোঁ। আমি এই খেলটো আপোনালোকে পাতিছে গৰাইমাৰীৰ পৰা। তো কোনটো উদ্যোগৰ পৰা এই খেলটো আয়োজন কৰিছে মই পঢ়ি শুনাই দি আছোঁ। গৰাইমাৰী বাই বাই ই ৰিক্সা এছ'চিয়েশ্যনৰ পৰা এই খেলখন আয়োজন কৰিছে। আকৌ কৈ আছোঁ শুনক, গৰৈমাৰী বাই বাই ই ৰিক্সা এছ'চিয়েশ্যনৰ পৰা আয়োজন কৰা হৈছে এই খেলখন। তো আপোনালোকে নিশ্চয় গমেই পাইছে, খেলখন যদি আৰম্ভ হৈছে আপোনালোকে এই খেলৰ পুৰস্কাৰ থাকিব মাত্ৰ দুটা। অন্য নাও খেলৰ আপোনালোকৰ থাকে পুৰস্কাৰটো তিনিটা থাকে, প্ৰথম, দ্বিতীয় আৰু থাৰ্ড। এইটো অলপ ভিন্ন ধৰণৰ হৈছে, কিয়নো এইটো আছে আপোনাৰ দুটা পুৰস্কাৰ মাত্ৰ, প্ৰথম আৰু দ্বিতীয়। আৰু এই খেলত মানে আৰু এটা টাৰ্ম এণ্ড কণ্ডিশ্যন দি থৈছে, কিয় এইটো নাও 50 হাতৰ ওপৰত হ'ব লাগিব। আৰু এটা কথা, যিবিলাক মানুহৰ মানে মালিকৰ নাও আছে, আনিম বুলি ভাবি আছে, তো আপোনালোকে এটা কথা মনত ৰাখিব, তেওঁ এই নাও খেলত যিসকলে অংশগ্ৰহণ কৰিব তেওঁৰ নাওখন 50 হাতৰ ওপৰত হ'ব লাগিব। আৰু এই খেলত আপোনালোকৰ পুৰস্কাৰটো দুটা থাকিব। প্ৰথম পুৰস্কাৰটো হ'ল 70,501 টকা। প্ৰথম পুৰস্কাৰটো তামাম মানে ভালেই বুলি ক'ব পাৰোঁ, কিয়নো 70,000 টকা প্ৰথম পুৰস্কাৰ। দ্বিতীয় পুৰস্কাৰটো হ'ল আপোনাৰ 50,501 টকা। এই দুটা পুৰস্কাৰে, প্ৰথম পুৰস্কাৰ 70,501 টকা আৰু দ্বিতীয় পুৰস্কাৰটো 50,501 টকা। আৰু এই খেলখনৰ গৰাইমাৰীত পাতিছে। আৰু ক'ত এই খেলখন আৰম্ভ হ'ব? এইটো আৰম্ভ হ'ব আলিকাছ পাৰঘাটত। মানে সেই একেটা ঠাইতে এই খেলখন এইবাৰ আৰম্ভ হ'ব। আপোনাৰ দিনৰ 10 বজাত আৰম্ভ হ'ব। আপোনাৰ এই অহা আগষ্ট মাহৰ 6 আৰু 7 তাৰিখত এই খেলখন অনুষ্ঠিত কৰা হ'ব। এই খেলখন আপোনালোকে অনুষ্ঠিত কৰা হ'ব, আকৌ কৈ আছোঁ, হয় 6 তাৰিখ আৰু 7 তাৰিখ, আগষ্ট মাহৰ 6 আৰু 7 তাৰিখত এই খেলখন অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকে সকলোৱে যিবিলাক নাও আছে লৈ আহিব, আৰু যিবিলাকে দৰ্শনাৰ্থী আছে মানে চাম বুলি ভাবি আছে, আপোনালোকেও আহিব। লগ পাম খেলৰ ফিল্ডত। আজিৰ বাবে ইমানেই, বাই।